নমস্কাৰ বন্ধুসকল, প্ৰকৃতিয়ে আমাক ইমান যে খাদ্য বস্তু দিছে তাৰ কোনো সীমা নাই। তাৰ ভিতৰত কিছুমানে আমাৰ ইমান উপকাৰ কৰে শৰীৰৰ কাৰণে, ঔষধৰ কাম কৰে। তাৰ ভিতৰত বন্ধাকবিও এবিধ। কিন্তু আজিকালি ৰাসায়নিক সাৰ আৰু কীটনাশক আদিয়ে বন্ধাকবি বদনাম কৰিছে যদিও পাচলিবিধৰ আছে বহু উপকাৰিতা। বন্ধাকবি ব্ৰেছিকা জেনাছ প্ৰজাতিৰ পাচলি। সেউজীয়া বন্ধাকবি অধিক সুলভ যদিও ৰঙা, বেঙেনা ৰঙী আদি ৰঙৰ বন্ধাকবিও পোৱা যায়। মেদবহুলতা কমাব খোজা লোকৰ বাবে বন্ধাকবি উপকাৰী। একাপ বন্ধাকবিত মাত্ৰ 22 কেলৰিহে থাকে। সেয়ে পেট ভৰাই খালেও বন্ধাকবিৰ পৰা কেলৰি অধিক ঘটাৰ সম্ভাৱনা কম। বন্ধাকবিত বহু পৰিমাণে পানী থাকে আৰু ই দেহক হাইড্ৰেট কৰি ৰাখে। বন্ধাকবি ভিটামিন চিৰে ভৰপূৰ। এই ভিটামিনে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক সবল কৰিব পাৰে। তাৰোপৰি ভিটামিন চিয়ে নন হেম আইৰণ দেহ শোষণ কৰাত সহায় কৰে। মাছ মাংস বাদ দি শাক-পাচলি, দাইল আদিত থকা আইৰণক হেম আইৰণ বোলা হয়। ভিটামিন চি এটা শক্তিশালী এণ্টিঅক্সিডেণ্ট। ইয়াৰ কেঞ্চাৰ প্ৰতিৰোধী গুণ আছে। বন্ধাকবিত হজম নোহোৱা আঁহজাতীয় উপাদান থাকে। আঁহজাতীয় উপাদানে শৌচ গঠনত সহায় কৰে, কোষ্ঠকাঠিন্য কমায় আৰু পেটৰ স্বাস্থ্য ভালে ৰাখে। বন্ধাকবিত থকা পানীৰ পৰিমাণেও স্বাস্থ্য আৰু পেটৰ স্বাস্থ্য ভালে ৰখাত সহায় কৰে। বন্ধাকবিৰ হজম নোহোৱা ফাইবাৰে পেটত লেক্টোবেচিলাছ আৰু বাইফিডোবেক্টেৰিয়াম আদি ভাল বেক্টেৰিয়া বৃদ্ধিত সহায় কৰে। বন্ধাকবিৰ এণ্টিঅক্সিডেণ্ট আৰু এণ্টিহাইপাৰগ্লাইচেমিক উপাদান ডায়েবেটিছ ৰোগীৰ বাবে উপকাৰী। ই তেজত শৰ্কৰাৰ পৰিমাণ কমায় আৰু ইনচুলিন উৎপন্ন হোৱাত সহায় কৰে। তাৰোপৰি বন্ধাকবিৰ ফাইবাৰে চেনিৰ শোষণ মন্থৰ কৰে আৰু ডায়েবেটিছ ৰোধত সহায় কৰে। বন্ধাকবিয়ে হৃদস্বাস্থ্য ভালে ৰাখে। বন্ধাকবিৰ ৰঙীন ৰং ফ্লেভিনছ ডছৰ কাৰণে হয়। এই ৰঙীন উপাদানে হৃদৰোগৰ সম্ভাৱনা হ্ৰাস কৰে। বন্ধাকবিয়ে দেহত ইনফ্লেমেশ্যন ৰোধ কৰি হৃদ-ধমনীজাত ৰোগ আঁতৰাই ৰখাত সহায় কৰে। বন্ধাকবিৰ পলিফেনল তেজৰ প্লেটলেট বৃদ্ধি ৰোধ কৰে আৰু ৰক্তচাপ নিয়ন্ত্ৰণ কৰে। তেতিয়াহ'লে আমি গম পালোঁ বন্ধাকবি আমাৰ শৰীৰৰ কাৰণে কিমান উপকাৰী। কিন্তু আজিকালি ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্যবোৰৰ বাবে বন্ধাকবি বদনাম হৈছে বাৰু। তথাপিতো যদি আমি ঘৰতেই যদি বন্ধাকবি অলপ কৰি ল'ব পাৰোঁ, তেতিয়া আমাৰ শৰীৰৰ কাৰণে বৰ ফলদায়ক হ'ব। গতিকে আমি আজি গম পালোঁ এই ভিডিঅ'টোৰ জৰিয়তে বন্ধাকবিৰ উপকাৰিতাৰ বিষয়ে। মোৰ চেনেলটোলৈ যদি আপুনি নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব, যাতে মোৰ এনে গুৰুত্বপূৰ্ণ ভিডিঅ'বোৰ আপুনি পোনপ্ৰথমে পাবলৈ সক্ষম হয়। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব।